হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গৰজি উঠিল মেঘালয়ৰ জনতা। মেঘালয়ত বাংলাদেশীৰ স্থান নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শুনানি ল'বলৈ অহা যুটীয়া সংসদীয় সমিতিত মেঘালয়ৰ সকলো জাতীয় দল সংগঠনে সমস্বৰে জনাই দিলে শেষ কথা। মেঘালয়ক হিন্দু বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড কৰিব নিদিয়াৰ হুংকাৰ সকলো জাতীয় দল সংগঠনৰ। Meghalaya is a neighboring country with Bangladesh. We share a border with Bangladesh. Okay. So now also without that bill also, now also we are in problem. See, many people, many foreigners, dubious foreigners are here in Shillong. Our stand is very clear that we are not going to allow this bill to happen in Meghalaya. Because if we allow this thing to happen, then our identity will be in danger. It's an attempt Hindutization of Indian population. Because if you look at the statistic about the presence of other religious community in Afghanistan, Bangladesh or Pakistan are very minimal. You talk Christian, Buddhism, Jainism, they are very, very, very minimal. But if we talk in the context of the Hindu population, they are quite a large number of them. So one simple message and short message I would like to send the government of India is don't attempt at Hindutization of the Indian country. কি চৰকাৰ কি জাতীয় দল সংগঠন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কঁকালত টঙালি বান্ধিলে মেঘালয়বাসীয়ে আৰু যুটীয়া সংসদীয় সমিতিক জনাই দিলে জনতাৰ মনৰ কথা। শ্বিলঙত অনুষ্ঠিত শুনানিত অংশ ল'লে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চ নেচৰ নেতৃত্বই। নেচৰ নেতৃত্বয়ো যুটীয়া সংসদীয় সমিতিক জনাই দিলে শেষ কথা। উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যতেই বাংলাদেশীক সংস্থাপন কৰিবলৈ দিয়া নহ'ব। এইটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সকিয়নি যে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যাতে জাতিধ্বংসী বিলখন যাতে জাপি নিদিয়ে আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয়। গতিকে এইখন আইন আমি কেতিয়াও নামানো। আৰু এতিয়া অসম অকলশৰীয়া নহয়, ত্ৰিপুৰা অকলশৰীয়া নহয়, অৰুণাচল অকলশৰীয়া নহয়, মেঘালয় অকলশৰীয়া নহয়, নাগালেণ্ড অকলশৰীয়া নহয়, মিজোৰাম অকলশৰীয়া নহয়, মণিপুৰ অকলশৰীয়া নহয়, আমি চব একেলগ আছোঁ। আৰু আমি একেলগে সেই 7খন ৰাজ্যই আজি দিল্লীক আমি কৈ দিব খুজিছোঁ যে এই জাতিধ্বংসী আইনখন আমি নামানো। শুনানিত অংশ লোৱা নেচৰ নেতৃত্বৰ স্পষ্ট ঘোষণা, জাতিৰ স্বাৰ্থ আগত। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰক এই বিতৰ্কিত বিধেয়ক। অসম আৰু উত্তৰ পূৰ্বাঞ্চল প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চললৈ অহা এই ভয়াৱহ ভাবুকিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ'ব লাগে। আমি যেনেকৈ নেচো ঐক্যবদ্ধভাৱে থিয় হৈছোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যত, উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি ভাবুকি আনিব পৰা এখন বিল আমি সকলোৱে ঐক্যবদ্ধভাৱে বিৰোধিতা কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থাই বাৰে বাৰে এই কথাটো কৈ আহিছোঁ, সকলো ঐক্যবদ্ধ হওক। ৰাজনীতি, দলীয় ৰাজনীতিৰ ঊৰ্ধলৈ গৈ জাতি ৰক্ষাৰ স্বাৰ্থত, জাতিটোৰ ভৱিষ্যতৰ স্বাৰ্থত সকলো ৰাজনৈতিক দল, সংগঠন সকলো ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে অগ্ৰসৰ হ'ব লাগে আৰু সেই জাতি ৰক্ষাৰ সংগ্ৰামত সকলো ভৰ্তি হ'ব লাগে। তাৰ আহ্বান আমি ছাত্ৰ সন্থাই কৰিছোঁ। মেঘালয়ত চলি থকা চৰকাৰৰ অংশীদাৰ হৈছে বিজেপি। তৎসত্বেও দিল্লীৰ ৰঙা চকুলৈ ভয় নকৰি কনৰাড চাংমান নেতৃত্বাধীন মেঘালয় চৰকাৰে লৈছে বলিষ্ঠ সিদ্ধান্ত। মেঘালয়ত হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা মেঘালয় চৰকাৰৰ। মেঘালয় চৰকাৰৰ এনে সিদ্ধান্তক পাহাৰীয়া ৰাজ্যখনৰ সকলো দল সংগঠনৰ আদৰণি। Government has taken a very bold decision to oppose this bill. In fact, they were a part of the NDA partner, but still they take this decision. I mean, this is very much appreciated also by the people of Meghalaya. বৃহস্পতিবাৰে হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰি মেঘালয়ৰ বহু জাতীয় দল সংগঠনে অনুষ্ঠিত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। এনে কাৰ্যসূচীত অংশ ল'লে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়ায়ো। এই প্ৰতিবাদী কাৰ্যসূচীতেই বিজেপিয়ে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগ অনুপ চেতিয়াৰ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও মেঘালয়ৰ দৰেই তেওঁলোকে যাতে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰক, এই আইনৰ বিৰুদ্ধত মাৰ বান্ধি থিয় হওক। অসম গণ পৰিষদ আৰু BPF দলৰ নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ যে জাতিটোতকৈ দলটো কেতিয়াও ডাঙৰ নহয়। গতিকে জাতীয় স্বাৰ্থত তেওঁলোকে ঐক্যবদ্ধ হৈ যাতে থিয় হয়। বিজেপিৰ যিটো আগ্ৰাসনবাদী মনোভাৱ, তেওঁলোকে যিদৰে অসমৰ খিলঞ্জীয়া জাতীয় অস্তিত্ব ধ্বংস কৰাৰ যি এটা পৰিকল্পনা কৰিছে, নীল নক্সা আঁকিছে, তাৰ বিৰুদ্ধত যাতে থিয় হয় অসম গণ পৰিষদ আৰু BPFে, তাৰ বাবে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ। অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিপৰীত ছবি পৰিস্ফুট হৈছিল বৰাক উপত্যকাত। হিন্দু বাংলাদেশীৰ পক্ষত অৱস্থান লৈছিল বৰাকৰ প্ৰায় সংখ্যক দল সংগঠনে। কিন্তু অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে দাঙি ধৰিলে আদৰ্শ। দল সংগঠনৰ স্বাৰ্থ আগত নহয়, জাতিৰ অস্তিত্বৰ প্ৰসংগহে মূল কথা।